লোকো অশান্তি অঁ, হ'ব। আজি স্কুল বন্ধ আছে নেকি? বন্ধ নাই। আকৌ ষ্টুডেণ্ট নাই যে আজি? ষ্টুডেণ্ট নাই যে? ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী এই ঘৰৰ মস্ত সকাম এটা পাতি আছোঁ। আপোনাৰ? অঁ 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 সকাম এই সকাম থাকিলেও বোলো মই যাওঁগৈ। মই হয়তো কোনোবা আহিব এনেকৈ বুলি ভাবি মই গুচি আহিলোঁ। কিন্তু ল'ৰা ছোৱালীখিনি গোটেই সকামত ব্যস্ত। অঁ, এতিয়া আপুনি অকলে অকলে কি কৰি আছে ইয়াত? অকলে অকলে কি কৰি আছে? অকলে মই বহি আছোঁ। কোনোবা আহিব কিবা এটা সুধিব। আজিৰ দিনটো বন্ধটো নাই। সেইটো কাৰণে মই অকলে নীৰৱে বহি আছোঁ। কিন্তু গোটেই ল'ৰা ছোৱালী মুঠতে এই সকামত ব্যস্ত। কাৰ সকামত? আমাৰ গৃহতে। অঁ, আপোনাৰ গৃহতে আপোনাৰ সকাম পাতিছে, আপুনি ইয়াত আছেহি? মই বাকীখিনি দায়িত্ব দি দিছোঁ। আচ্ছা। এই বাকী ভতিজাখিনিক দি দিছোঁ, ভাইটোক দি দিছোঁ। হ'লেও মোৰ যে কৰ্তব্য স্কুলখনত গৈ মই উপস্থিত হৈ থাকিব লাগিব। এতিয়া আপোনাৰ স্কুলত ষ্টুডেণ্ট কিমান আছে? মোৰ 38 জন। 38 জন। আৰু টিচাৰ কিমান আছে? টিচাৰ ছিংগল। সেইটো কাৰণে এতিয়া বহি আছোঁ। এতিয়া আপুনি আহোঁতে ষ্টুডেণ্টখিনি আছিলে নাই স্কুলত? আপুনি স্কুললৈ আহোঁতে ষ্টুডেণ্ট আছিলে নাই স্কুলত? আছিলে। অঁ, মই আজি হাফ ছুটী বুলি তোমালোকে সকামত যেতিয়া মনোনীত সকামৰ ওপৰতেই ল'ৰা ছোৱালীয়ে সকাম বুলি ক'লে খুব আস্থাবাহী নহয় জানো? গতিকে সিহঁতক ক'লোঁ তোমালোক যোৱা, মই থাকিম আৰু অকণমান সময়। আজি শনিবাৰ 12টা বজালৈকে থাকিম আৰু। সেইটো কাৰণে বহি আছোঁ। আৰু কিবা ক'ব? কিবা মানে এটা কথা ক'ব মন আছে দেই। চোৱাচোন, মই এজ এ শিক্ষক, ল'ৰা ছোৱালী আছে, এই গৃহ অৱস্থা। আপোনাৰ কি নাম? মোৰ নাম কমল চন্দ্ৰ দাস। কমল চন্দ্ৰ দাস। আপুনি প্ৰধান শিক্ষক হোৱা কেইবছৰ হ'ল? আপুনি প্ৰধান শিক্ষক হোৱা কেইবছৰ হ'ল? বিগিনিং এণ্ডিং। বিগিনিং টু এণ্ডিং। এতিয়ালৈকে প্ৰতিষ্ঠাপক শিক্ষক মই। এইখন স্কুল মই প্ৰতিষ্ঠা কৰিছোঁ। বহুত আবেদন নিবেদন কৰিছোঁ। কৰাৰ পাছতো এতিয়া ফল নাই। এই অৱস্থাটো দেখা, এতিয়া তুমি বুলি কৈছোঁ দেই, অৱস্থাই এইটো হ'লেও আপুনি মদ খাই আছে? আপুনি মদ খাই আছে ন? নাই খোৱা? আপোনাৰ গাৰ পৰা মুখৰ পৰা মদৰ গোন্ধ আহিছে। চেণ্টাৰটা পাইছা যদি এই ৰ'বাচোন, মই ৰাতিপুৱা মানে মিচিং দুজন আহিছিল। এই ছাইডত ট্ৰেক্টৰ মাটি দিবৰ কাৰণে মাটি দিম বুলি ইহঁতে ক'লা পানী পেক দুটা লৈ আহিছিল দেই। তাকে অকণমান খাই দিলোঁ আৰু খাই বহি আছোঁ। সিহঁতে ট্ৰেক্টৰে মাটি আনিব, কিন্তু মই আজি আনিব নালাগে। মঙলবাৰৰ পৰা তোমালোকে ট্ৰেক্টৰ গোটেই চাইডিংটো বেক চাইডটো মাটি পেলাবলৈ কৈ দিছোঁ।